আপোনালোক আজি এটা বস্তু দেখুৱাম পাৱাৰ বেংকেদি কেনেকৈ লাইট বনাই চাই থাকক। ইয়াতে মই প্ৰথমতে এনে 3টা চালাই মাৰি লৈছোঁ আৰু এইফালেও চালাই মাৰি লৈ লৈছোঁ। এই 3টা হ'ল পাৱাৰ বেংকৰ বেটাৰী আৰু পাৱাৰ বেংকৰ চাৰ্জিং পইণ্ট। আৰু এই লাইট দুটা মই কিনি আনিছোঁ তাত 20 টকা কৰি বৰেটৰ পৰা। এটা 20 টকা 40 টকা আৰু চালাই মাৰা সেইটো গুণা। আৰু এইবাৰ ইয়াতে মই তার এডাল জইন দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এবার প্রথমতে আমি ইয়াত চালাইটো খুলি লম। এই পয়েন্টত আমি চালাই মাৰি দিম। এই তার দুটা লগাই দিলো, চাওক এডাল হল মাইনাস আৰু এইডাল হল প্লাস। এই বেটারি এইবাৰ 10 হলে লগাই দিম। এইফালে মাইনাস লাগিব আৰু এইফালে প্লাস লাগিব। বালক লগাই দিম। চাওক আমি লগাই দিলো। এইফালে লাগি গল মাইনাস, এইফালে লাগি গল প্লাস আৰু ইয়াতো 2 হলে লাগি গল। এবাৰ আপোনালোকক সাইজ দি দেখুৱাই দি আছো। এবাৰ চাও আপোনালোকে বেটারি সাইজ লৈছে, চাওক ধুনীয়াকৈ সাইজ লৈছে। এই সাইজ হৈছে চাওক। এইবাৰ আমি ফিট কৰিম লাইট দুটা চাই থাকক। এটা লাইট আৰু এটা লাইট। ইয়াৰ পৰা তার ছিঙি জইন লগাই আছে, চাই থাকক মজা লাইট বনাইছে। চাও এই লাইটটো ফিটিং কৰি দিলো 1 মিটাৰ মান তাৰত। চাওক এইবাৰ আমি কানেকশন কৰি আছো বেটাৰীৰ লগত, চাই থাকক। এইবাৰ চাওক আপোনালোকে এই বেটাৰী, এই চাৰ্জিং পইণ্ট, ইয়াতে লগাই দিছো চাৰ্জিং কেবল। এইফালে তাৰপিছত এই হ'ল টাইডল আৰু লাষ্টত লাইটটো, চাই লওক ৱাই। আৰু এইবাৰ আমি ফিটিং কৰি আছো ঘৰত। এনেকৈ টেপ মাৰি লাইটটো লগাই দিছো আৰু আইডিয়া আনি এইবাৰ চাওক আমি কানেকশন কৰি থৈ দিছো আৰু ইয়াতে লাইটটো জ্বলাই দি গৈছো। আমাৰ ঘৰত লাইটটো বন্ধ দিম, কেমন পাৰ হয় চাই থাকক আপোনালোকে। লাইট বন্ধ কৰি দিছো আৰু চাওক কেনেকুৱা পাৰ হৈছে। এনে হৈছে কমেন্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব, লাইক কৰি দিব আৰু কমেন্ট কৰি দিব। বাই বাই।